বিশ্বকৰ্মা পূজা নৱম অসম আৰক্ষী বাহিনী। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি উলহ মালৰে পালন কৰা হৈছে। সমান্তৰালভাৱে নগাঁও বহৰমপুৰ স্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়তো উদযাপন কৰা হৈছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। বাহিনীটোৰ মটৰ পৰিবহণ বিভাগৰ অধীনতে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে। প্ৰথমে হোম যজ্ঞ কৰি বাহিনীৰ গাড়ী হয়, নমস্কাৰ। মই সমূহ নৱম অসম আৰক্ষী বাহিনীৰ হৈ আমাৰ অসমবাসী, ভাৰতবাসী তথা গোটেই পৃথিৱীৰ সকলো ৰাইজকে বিশ্বকৰ্মাৰ শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ নৱম অসম আৰক্ষী বাহিনীত যোৱা বছৰ যেনেকৈ আমি বিগত কালত যেনেকৈ আমি বিশ্বকৰ্মা পূজা পাতি আহিছোঁ, এই বছৰো আমি বিশ্বকৰ্মা পূজা আমি এমটি ব্ৰাঞ্চতে ইয়াতে পাতিছোঁ। এতিয়া আমাৰ পূজাৰ যজ্ঞ, তাৰপিছতে পূজাৰ সকলো হৈ পূজাৰ পৰ্ব শেষ হৈছে। এতিয়া পুষ্পাঞ্জলি হ'ব। আমাৰ বাহিনীত যিসকল আছে বা বিভিন্নসকলে যিসকলে পূজাৰ পুষ্পাঞ্জলি ল'ম বুলি আশা কৰিছে, তেখেতসকলক আমি ইয়ালৈ আহিবলৈ এতিয়া আমাৰ মাইক যোগে ইয়াতে সকলোকে অনুৰোধ জনাইছোঁ। সকলো আহি উপস্থিত হ'ব। আমি ইয়াতে পুষ্পাঞ্জলি ল'ম। লৈ পেলাই আমি এতিয়া গাড়ী আনি ইয়াত ধুনীয়াকৈ সজাইছে। আমাৰ পূজাৰীয়ে গৈ পেলাই পূজা কৰিছে গাড়ীত। বিপদ আপদৰ পৰা যাতে মুক্ত হৈ পেলাই আমাৰ সকলোৰে দিনকাল সকলো ভালে ভালে থাকোঁ, সকলোৰে উন্নতি হওক আৰু ডেভেলপ হওক, সকলোৱে শুভেচ্ছা জনাই আজি বিশ্বকৰ্মা পূজাৰ দিনত মই সকলোকে মোৰ আন্তৰিক নৱম অসম আৰক্ষী বাহিনীৰ পৰা নৱম অসম আৰক্ষী বাহিনীৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে হৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, সকলো ভালে থাকক। নমস্কাৰ। সমূহত মালা পিন্ধাই বছৰটো সুকলমে পাৰ হ'বৰ বাবে পূজা অৰ্চনা কৰে। নিউজ ডেস্ক N24। দেখা পোৱা গৈছে নৱম অসম আৰক্ষী বাহিনীত বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। কেনেদৰে উদযাপন কৰা হৈছে? নমস্কাৰ। সমূহ অসমবাসী ৰাইজক বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তাৰ লগতে আমাৰ নৱম অসম আৰক্ষী বাহিনী মটৰ পৰিবহণ শাখাৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰৰ আয়োজন কৰিছোঁ। প্ৰথমতে আমাৰ যজ্ঞ হ'ল। যজ্ঞ হোৱাৰ পিছতে আমি খিচিৰি ব্যৱস্থা কৰিছোঁ। গধূলিলৈ আৰতি প্ৰতিযোগিতা হৈছে আৰু আমাৰ বামুণ আহি পেলাই আমাৰ গাড়ীসমূহ শান্তি কৰে। প্ৰত্যেক বছৰে কৰাৰ দৰে এই বছৰো আমি বিশ্বকৰ্মা পূজাটো আয়োজন কৰিছোঁ। এটা কথা ক'বলৈ যে ঘৰৰ পৰা আঁতৰি থাকি আচলতে পূজা কৰিবলৈ কেনেকুৱা লাগে বা কেনেকুৱা? মানে শুনক কথা এটা, চাকৰি কৰ্মসূত্ৰে আমি বাহিৰত থাকোঁ যদিও এই ব্ৰাঞ্চত থাকি আমাৰ ভাই বন্ধু যিসকল আছে আমাৰ নিজৰ নিচিনাই লাগে। আৰু এই মুহূৰ্তত ঘৰলৈ মনত পৰে যিটো উপায় নাই আৰু এইটো চাকৰি ক্ষেত্ৰততো থাকিবই লাগিব। আৰু যিহেতু আমি পৰিবহণ শাখাৰ লগত জড়িত হৈ আছোঁ, মটৰ ট্ৰেন্সপৰ্ট ব্ৰাঞ্চৰ লগত, আমি সেইটো কাৰণে আমি ঘৰলৈ মনত পৰিলোঁ আৰু উপায় নাই, এইটো সহ্য কৰিব লাগিব আৰু।